তো ওয়ার্ল্ড কাপ ফিনিশ আৰু প্ৰত্যেক বছৰ দৰে এইবাৰো ইণ্ডিয়া যাই থৈ কি হ'ল লিগত ভাল খেলি নকআউট ষ্টেজত হাৰিল। আজি অৱশ্যে আমি এই ভিডিঅ'টো ইণ্ডিয়া যে হাৰিল তাৰ বিষয়ে দুখ কৰিবৰ কাৰণে কৰা নাই। ইয়াত আমি আলোচনা কৰিবলৈ আহিছোঁ যে এই ওয়ার্ল্ড কাপটোৰ ফলত ইণ্ডিয়াৰ লাভ কি হ'ল। ইয়াত মই বেছিকেলি ইণ্ডিয়াৰ ইকনমিক লাভ কি হ'ল সেইটোৰ বিষয়ে আলোচনা কৰিম। এই কোনোবা প্লেয়াৰৰ ৰেকৰ্ড হৈছে কিবা হৈছে প্ৰভু হৈছে আৰু ওয়ার্ল্ড কাপ নিজিকিলোঁ আৰু বাদ দিছোঁ এইবোৰ। তো কথাটো হৈছে এনেকুৱা যে যেতিয়া কোনোবা এখন ঠাইত ওয়ার্ল্ড কাপৰ দৰে এটা ইভেণ্ট হয়, কোনোবা এখন দেশত যেতিয়া ওয়ার্ল্ড কাপ পাতা হয় তেতিয়া কি হয় সেই দেশখনত বাহিৰৰ পৰা বহুত বেছি টুৰিষ্ট আহে, প্লাছ যিখিনি ডমেষ্টিক টুৰিষ্ট আছে সেইখিনি এখন ঠাইৰ পৰা আন এখন ঠাইত গৈ খেলা চায়। ফলত কি হয় যিটো টুৰিজিম ইণ্ডাষ্ট্ৰী আছে না, টুৰিজিম ইণ্ডাষ্ট্ৰীটো বহুত বেছি পৰিমাণে বুষ্ট কৰে। লগতে কি হয় যেতিয়া বাহিৰৰ পৰা টুৰিষ্ট আহিব, বাহিৰৰ পৰা মানুহ আহিব, তেওঁলোক আহে কিহেদি ফ্লাইটেদি। গতিকে এখন দেশত যিটো এভিয়েশ্যন ইণ্ডাষ্ট্ৰী আছে সেইটো বুষ্ট আপ হয়। লগতে হোটেল ইণ্ডাষ্ট্ৰী আছে বা সৰু সৰু বস্তু বিক্ৰী হ'ব সেইবোৰতো আছে। লগতে আপোনালোকে যদি ভাবি চায় এইবাৰ যিটো ওয়ার্ল্ড কাপ হৈছে ইণ্ডিয়াৰ, এই ওয়ার্ল্ড কাপটো ইণ্ডিয়াৰ কাৰণে আৰু বেছি ভাল আছিল কাৰণ এই ওয়ার্ল্ড কাপটো ফেষ্টিভ ছিজনত হৈছে। এইখিনি সময়ত দেৱালী আছিল, গতিকে মানুহে কি বাহিৰৰ পৰা মানুহ আহিছে, তেওঁলোকে খেলাটো এনজয় কৰিবই, লগতে অলপ ঘূৰিব ফুৰিব, দেৱালীৰ দৰে ফেষ্টিভেল এনজয় কৰিব। ফলত তেওঁলোকে ইণ্ডিয়াত খৰচ কৰিব, আৰু যেতিয়া খৰচ কৰিব সেই পইচাখিনি ক'ত আহিব ইণ্ডিয়ান ইকনমিত আহিব। এটা ৰিপৰ্ট মতে এই যিটো ওয়ার্ল্ড কাপ হৈ গ'ল, এই ওয়ার্ল্ড কাপটোৰ ফলত ইণ্ডিয়ান ইকনমিত কমচে কম 2.4 পৰা 2.6 বিলিয়ন লাভ হৈছে। ইয়াক যদি আমি ইণ্ডিয়ান কাৰেঞ্চিত যদি আমি কনভাৰ্ট কৰি ভাবোঁ তেতিয়াহ'লে কমচে কম 22,000 কোটি টকাৰ লাভ হৈছে ইণ্ডিয়ান ইকনমিত। গতিকে ঠিক আছে, ট্ৰফি নাপালোঁ আৰু উপায় নাই, কি কৰিব, প্ৰত্যেক বছৰে কথা। কিন্তু এই যিটো লাভ, এই লাভটো ইণ্ডিয়ান ইকনমিৰ কাৰণে বহুত বেছি ভাল খবৰ, কাৰণ 22,000 কোটি টকা কোনো সহজ কথা নহয়। এই পাকিস্তানৰ দৰে দেশে 1 বিলিয়নৰ কাৰণে পাগল হৈ আছে, এইখন দেশত তাতে যাই সেৱা কৰিবলৈ দাদা 1 বিলিয়ন দিয়ক। ইয়াত 2.6 বিলিয়ন টকা এখন ওয়ার্ল্ড কাপ পাতি আমাৰ ইণ্ডিয়ালৈকে আহিছে। তো ভাবি চাওক। আই হোপ আপোনালোকে এই ইনফৰমেশ্যনটো বহুত বেছি ভাল পাইছে, বহুত বেছি আমেজিং পাইছে, দুখৰ মাজত কিবা এটা সুখ। আৰু যদিহে মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোক লাইক নিশ্চয় কৰিব। ভিডিঅ'টোৰ বিষয়ে কিবা ক'ব লগা আছে কমেণ্টত নিশ্চয় লিখিব, আৰু মোৰ এই চেনেল গীত ইদু ইয়াক ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আজিৰ বাবে এইখিনিয়ে, ধন্যবাদ।